আজি এক নতুন ভিডিঅ' লৈ আছোঁ। আপোনালোকে হয়তো ভিডিঅ' থাম্বনেইল চাই গমেই পাইছে। তো আজিৰ ভিডিঅ'টো কেনেকুৱা ধৰণৰ হ'ব পাৰে। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, ভিডিঅ'টো ভালকৈ চাব আৰু আজিৰ ভিডিঅ'টো বহুতে গুৰুত্বপূৰ্ণ ভিডিঅ'। তো আজিৰ ভিডিঅ'টো হ'ল কিছুমান শব্দকোষ সাম ভোকেবুলাৰী। তো আমি সাধাৰণতে কিছুমান শব্দ পাইছোঁ, হয়তো কিছুমান পোৱা নাই। এই ভিডিঅ'টোত সেইটোৰ বিষয়ে আলোচনা কৰিম। তো কেইটামান শব্দ দিয়া হৈছে ইয়াতে আৰু ইয়াৰ অসমীয়া মিনিঙো দিয়া হৈছে। ছাডেনলি মানে হঠাৎ, অনাৰ্ছ মানে আগলৈ, ডিচাইডেড মানে সিদ্ধান্ত লোৱা, নৰ্মেল মানে সাধাৰণ, গ্ৰেজুৱেলি মানে লাহে লাহে, ৰিপিডলি মানে দ্ৰুতগতিত, এৱাৰ্ড মানে বঁটা বা পুৰস্কাৰ, এক্সপ্লেইন মানে ব্যাখ্যা, ফাংচন মানে কাৰ্য, উডেন মানে কাঠ, প্লিজাৰ মানে আনন্দ, চিক বনছ মানে গালৰ হাড়। এটাই আজি ভোকেবুলাৰী দিয়া হ'ল। বহুতো গুৰুত্বপূৰ্ণ ভিডিঅ', আপোনালোকে ভালকৈ চাব। যদি আপোনালোকে এই চেনেলত নতুন হৈ থাকে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব।